হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু ৰাতিপুৱা দেখিছেনে কিমান কুঁৱলী পৰিছে। এতিয়া সময় বাজিছে 7টা আৰু অকণ ৰ'দ ওলাবলৈ আৰম্ভ কৰিছে। আৰু আজি মই এটা বিশেষ কাম হাতত লৈছোঁ, ভাবিছোঁ আপোনালোকক দেখাই যাওঁ আৰু আপোনালোকে চাই যাব। আৰু এতিয়া যিহেতু মানে এইবিলাক লাই শাক, মূলা শাক, আলু চালু কৰা দিন, আৰু গতিকে ময়ো ভাবিলোঁ আমাৰ ৰুমৰ পাছফালে অকণমান মাটি এনেই আছে। এইকণ মাটি দেখিছেনে, এইবিলাক অকল গছৰ পাত পৰি আছে। এইবিলাক চাফা কৰি মই ভাবিছোঁ এইকণতে মূলা, ধনিয়া আৰু এইবোৰ পালেং চালেং কিবাকিবি অকণমান আনি জেগাটো অকণমান ডাঙৰ দেই, মোবাইলটোত ইমান ধৰিব পৰা নাই। এনেই পৰি থকাতকৈ নহয় জানো, হ'বও পাৰে ইয়াত মাটিবিলাক টান যদিও বা মাটিবিলাক আমাৰ অসমৰ নিচিনা নহয় যদিও ইয়াত কিবা এটা মানে কৰিলে পটককৈ হয়। সেইবাবে ভাবিলোঁ এইকণ মাটি এনেই নথৈ পেলাই ভাবিলোঁ ধনিয়া চনিয়া অলপ সিঁচি থওঁচোন, কেনেকুৱানো হয় বা এইবিলাক ইয়াত কৰা নাই মানে ইহঁতৰ ঘৰৰ। মই ভাবিলোঁ অকণমান কৰি দিওঁ। আৰু সেয়া দেখিছেনে জাবৰবিলাক এতিয়া গুচাব লাগিব। আৰু সেয়া কোৰ কটাৰী মই লৈ আহিছোঁ, আমাৰ দেহাও ওচৰত ৰৈ আছে। মই এতিয়া চাফা কৰিম লৰালৰিকৈ দেই। এয়া মই কোৰ চুৰ লৈ আহিছোঁ আৰু পটাপট চাফা কৰিম। এনেই জেগাকণ পৰি থকাতকৈ নহয় জানো, আমাৰ যিহেতু এনেকৈ খেতি কৰা অভ্যাসেই আছে, সেইবাবে ৰুমতে এনেই বহি নাথাকি জেগা আছে যেতিয়া কিবাকিবি অলপ সিঁচি থওঁ, হ'লে মানে খাবলৈকে ভাল হ'ব। গতিকে আপোনালোকে চাবচোন দেই কেনেকুৱানো হয়, কিনো কথা, গজে বা নগজে কি ঠিক। এতিয়া গোটেই এসোপা সেইকণত গোটাই জ্বলাই লওঁ আৰু জেগাকণ চাফা কৰি লওঁ। এয়া আধা আধি হৈছেগৈ। আৰু আমাৰ এইটো দেখিছেনে, একদম চোতা পিচটোও পূৰা চাফা কৰি আছে। চাওক জেগাকণ ডাঙৰ হয়, এইকণ কিমান ডাঙৰ জেগা দেখিছেনে। মানে ধনিয়া, মূলা, পালেং ধুনীয়াকৈ অকণকৈ হৈ যাব আৰু হয়নে, ধুনীয়াকৈ লাঠি চাঠি লৈ মই চাফা কৰি আছোঁ কাৰণে তাইও চাফা কৰি আছে। এইখিনি দমাই গৈছোঁ, গোটেইখিনি এতিয়া জ্বলাই মেলি ধুনীয়াকৈ বস্তুটো কৰিম আৰু আকৌ অলৰেডি হৈ গ'ল। জেগাকণ মাজতে গছ এজোপা থাকিহে দিগদাৰ হ'ল, কিন্তু গোটেই জেগাকণ দেখিছে কিমান ডাঙৰকৈ ধুনীয়াকৈ উলিয়াই পেলালোঁ। এতিয়া এইখিনি কৰি পেলাই গুটি সিঁচাহে কথা আৰু দেই। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ পালেং, লাই, ধনিয়াখিনি সোনকালে গজি উঠে আৰু আপোনালোকক সোনকালে দেখাব পাৰোঁ আৰু খাবও পাৰোঁ। আজিলৈ বাই বাই। একেবাৰে হোৱাৰ পাছতহে মই দেখাম দেই। বাই, দেহা বাই বাই দি দে, টাটা টাটা। আমাৰ মেজি জ্বলি গ'ল, আমাৰ মেজি জ্বলি গ'ল। নহয় দেই, মেজি নহয় আচলতে, ইয়াৰ গোটেইখিনি জাবৰখিনি ধুনীয়াকৈ দি জ্বলাই দিলোঁ আৰু আমাৰ কামো কমপ্লিট। ইয়াৰ আকৌ মই এইবিলাক চাফা কৰি থকা দেখি আমাৰ মালিকক ভাবীজনীয়ে সুধিছে দেই, তহঁতৰ অসমতো এনেকুৱা খেতি কৰে নেকি? মই তেতিয়া ক'লোঁ যে আমাৰ অসমত প্ৰায়খিনিয়ে খেতি কৰে, মানে দোকান বজাৰলৈ নগ'লেও হয়, গোটেইখিনিয়ে খেতি কৰে ধুনীয়াকৈ। আমুকৰ খেতি কৰে, তামুকৰ খেতি কৰে। মই মানে লিষ্ট দি অন্তৰ পৰা নাই আৰু সেইবাবে বোলো মোৰো সেইকাৰণে মন গৈছে এনেকৈ। আমি নহ'লেতো আমাৰ অভ্যাস নথকাহেঁতেন মই ক'ত ভাড়া ৰুমত থাকি মই মাটি বিচাৰি মই খেতি কৰিলোহেঁতেন, নহয় জানো। সেইকাৰণে ক'লোঁ সিহঁতি বিচুতি খাইছে। মানে আচলতে আমাৰ অসমখন একেবাৰে পিছপৰা মানে দেশ বুলি ভাবিছে নেকি বাৰু, পিছপৰা ৰাজ্য বুলি ভাবিছে নেকি বাৰু? কেতিয়াও নহয় দেই, আমাৰ কিন্তু চব ক্ষেত্ৰতে চহকী, নহয়নে? আৰু সেইবাবে মই দেখাইছোঁ, চাওক মানে ভাড়া ৰুমত থাকিও মই মানে এনেই চন পৰি থকা মাটিকণতে মই খেতি কৰিবলৈ মন গৈছে, সেইবাবে ধুনীয়াকৈ দেখাইছোঁ। সিহঁতি বিচুতি খালে কিন্তু দেই, মানে আচলতে ভাবিছিলে চাগে আমাৰ অসমত একোৱে খেতি নকৰে। চব ক্ষেত্ৰতে চহকী হয় আমাৰ অসম দেশ, কৈ দিলোঁ উত্তৰ।